আজি বনোৱা ৰেচিপিটো হ'ল মাছ আৰু বিলাহীৰ এটা ভৰ্তা। বলক তেনেহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে লাগিব কেইটুকুৰামান ভজা মাছ, লগতে পিঁয়াজ 2টা সৰুকৈ কাটি লৈছোঁ, বিলাহী 3টা আৰু প্ৰয়োজন অনুসৰি জলকীয়া। মাছখিনি সৰু সৰু টুকুৰা কৰি ল'লোঁ, লগতে কাঁইটখিনিও আঁতৰি পেলাইছোঁ যাতে এইখিনি ভাজিবলৈ সুবিধা হয়। তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ আৰু জলকীয়াখিনি দি ল'ম। পিঁয়াজখিনি ৰংচুৱা হোৱালৈকে এইখিনি ভাজি থাকিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত অকণমান নহৰু দিব পাৰে, মই বাৰু দিয়া নাই। লাহে লাহে ৰংচুৱা হৈ আহিছে, বিলাহীখিনি এতিয়া দি ল'ম। প্ৰয়োজন অনুসৰি অকণমান নিমখ দি লৈছোঁ, অকণমান হালধিও দি ল'ম। এইখিনি ভালকৈ মিলাই ল'ম। আপোনালোকেও ৰেচিপিটো খাই চাবচোন, খাবলৈ বিৰাটেই টেষ্টি হয়। আশা কৰোঁ আপোনালোকেও ভাল পাব। আৰু যদি এই ৰেচিপিটো আপোনালোকে খাইছে তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু যদি খোৱা নাই এবাৰ খাই চাবচোন, কেনে পালে জনাবলৈ নাপাহৰিব। এতিয়া মাছখিনি দি লৈছোঁ, এইখিনি ভালকৈ মিলাই ল'ম। মাছখিনি সৰু সৰু কৰি টুকুৰা কৰি ল'ম। মাছখিনি ভাঙি লৈ এইখিনি ভালকৈ মিলাই থাকিম। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব যদি আপুনি মোৰ চেনেলত নতুন হয়। মাছ আৰু বিলাহীৰ ভৰ্তা আমাৰ ৰেডি হৈ গ'ল। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'লৈ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।